আজি হৈছে মাঘ বিহু উৰুকা আৰু মাঘ বিহু উৰুকাৰ দিনা যিহেতু ঘৰৰ চবে লগ হৈ একেলগে বা গাঁৱৰ চবে লগ হৈ একেলগে ভোজ খোৱা হয়। এইবাৰ আমি ঘৰতে খাম, আমাৰ 4টা ফেমিলি একেলগে খাম। চ' ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ, মেমৰি হিচাপে থাকি যাব। চ' ৰাতি দেখুৱাৰ আগতে দিনত কি কৰিলোঁ বিহুৰ প্ৰিপাৰেশ্যন সেয়া আপোনালোকক দেখাওঁ বলক। তেল পিঠা বনাব দি আছে আৰু ইয়াত দেউতাই কৈ থৈছিলে তই জল্দি উঠিবি আমি বজাৰ যাম, কিন্তু মোৰ দেউতাই বজাৰ কৰি খুব বেছি ভাল পায়। তো ৰখিব নোৱাৰিলে, মোৰ উঠা দেৰি হ'ল, মাকে লৈ পেলাই গুচি গ'ল। তো মায়ে মানে কি হ'ল, বজাৰ কৰোঁতে মাছ যেতিয়া কিনিছে, দেউতাই মানে খুব ভাল পায়, মাছৰ বহুত চখ আছে মানে। আৰু আমাৰো মানে এনেকুৱা হয় কি মানে ভোগালী বিহু বা মাঘ বিহু হ'লে মানে আমাৰ কি হয়, মাছ খোৱা এটা মানে ৰিচুৱেলছ আছে, মানে ভাল মাছ খাব লাগে। তো দেউতাই কি কৰিলে, চিতল মাছ এটা কিনিলে। মই ইয়াতে ফটোখন লগাই দিছোঁ বিকজ মই যাব নোৱাৰিলোঁ, মই নগ'লোঁ মানে উৰুকা বজাৰলৈ, মানে যিটো পাচলি বজাৰ হয়।